Hello everyone, welcome to Deepsika Small World. তো আজি আমাৰ ইয়াত থিয়েটাৰ হৈ আছে তিনিদিনকৈ বৃন্দাবন থিয়েটাৰ। তাৰপিছতে প্ৰথম দিন অৱশ্যে মই চাবলৈ যোৱাই নাই, আজি শেষৰ দিনা বুলি ভাবিলোঁ চাই আহোঁগৈ। তো ইহঁতৰ লগতে ওলালোঁ। তাৰপিছতে গৈ পেলাই এয়া দেখিছেনে, প্ৰথমে এয়া আমি একদম ফাৰ্ষ্টতে বহিছোঁ। তাৰপিছতে এয়া প্ৰথমে এই স্ক্ৰীণখন যে আছে সেইখন ঠিক কৰা নাই গ'ল। কামিলা মানুহ দিয়কচোন, য'তে ত'তে মানে কাম বিচাৰি ফুৰে। তাৰপিছত আমি ভাবিলোঁ গেলেৰীটোত বহিও আমি তাৰপৰা অলপ ফিল লৈ আহোঁ, কেনেকুৱা লাগে দেখিবলৈ। পিছত তাৰপৰা চাবলৈ কিন্তু বেছিয়ে ভাল ফাৰ্ষ্টতকৈও। তাৰপিছতে আমি গোটেইজন তাতে বহি ল'লোঁ। তাৰপৰা তাই উঠি গ'ল, কিন্তু এতিয়া নামিব নোৱাৰা হ'ল নহয়। তাৰপিছতে এজনীয়ে যেনে তেনে ধৰি নমালে। তাৰপিছতে আমি তাৰপৰা নামি আহি আকৌ ফাৰ্ষ্টত বহি ল'লোঁ, যিহেতু ছিটটো গুচি যোৱাৰ চান্স আছে, যিহেতু মানুহ আজি বহুত বেছি হৈছে। এইকেইদিন বৰষুণো দিছে। তাৰপিছতে বৰষুণ দিছে যদিও অৱশ্যে মানুহ আৰু বহুত হৈছে দেই, অৱশ্যে আজিও মানুহ বহুত আছে। তাৰপিছতে আমি গৈ আকৌ তাত বহি ল'লোঁগৈ। তাৰপিছতে এনেই আৰু বহি পেলি যিটি উৎপাত পূৰা। তাৰপিছতে আৰম্ভ হৈছে আৰু থিয়েটাৰ। আজিৰ নাটকখন আছিলে দেউতা বেগতে আহিবি, খুব এখন ধুনীয়া নাটক। তাৰপিছতে আৰু যিহেতু মই গোটেইখন নাটক আপোনালোকক দেখুৱাব নোৱাৰোঁ, আপোনালোকে চালে গম পাব। খুব ধুনীয়া নাটকখন, গোটেইকেইখনেই অৱশ্যে ধুনীয়া হৈছে। ইয়াৰ আগৰ দিনটো যি দুখন হৈ গ'ল। তাৰপিছতে এনেদৰেই প্ৰায় 2 ঘণ্টামান হৈছিল নাটকখন। তাৰপিছতে আমাৰ ড্ৰেছটো ইমান ধুনীয়া লাগিছে নহয়নে। তাৰপিছতে যিহেতু একদম ফাৰ্ষ্টত বহিছোঁ, পূৰা ধুনীয়াকৈ মানুহবোৰ দেখিছোঁ আৰু মাজে মাজে অলপ জমনিও আছে। জমনি মানে ফানী, ছাছপেঞ্চ গোটেইকেইটাই আছে ইয়াত। তাৰপিছতে অৱশ্যে তেনেকুৱা হ'লেহে ভাল লাগে চাই। মোৰ ভাল লাগে, আপোনালোকৰ কেনেকুৱা হয় জনাবচোন কমেণ্টত। মানে কেনেকুৱা নাটক ভাল লাগে, ফানী নে ফাইটিং থকা নে কেনেকুৱা। এই যে তাৰপিছতে নাটক প্ৰায় এদায়ে হ'ল আৰু। তাৰপিছতে এদায় কৰি আমি ঘৰলৈ আহিলোঁ। প্ৰথমতেহে বৰষুণ দিছিলে দেই, তাৰপিছত পিছে আজি ভাগ্য ভাল, বৰষুণটো নিদিলে। তাৰপিছতে আহি আকৌ ঘৰত খুৰাৰ ঘৰত সত্যনাৰায়ণ পূজা আছিলে। তাৰপিছত তাত ডাইৰেক্ট সোমাইছোঁহি, তাতে প্ৰসাদ খাই ল'লোঁ। তাৰপিছতে সত্যনাৰায়ণ পূজাৰ মেইন ভোগ খোল। তাৰপিছত যিহেতু ৰাতি পাতিছিলে সেইবাবে নিৰামিষ ভাতেই খালে সকলোৱে। পিছতে আজিলৈ ইমানেই। মোৰ যে চৰ্দি লাগি একদম অৱস্থা বেয়া হৈ আছে। তো আজিলৈ বাই বাই।